अभी तक मेरे चैनल को सब्सक्राइब नहीं किया तो इस रेड कलर के बटन को दबा के सब्सक्राइब कीजिए और इस घंटे को बजा दीजिए फ्री में लेटेस्ट टेक्नोलॉजी वीडियोस सबसे पहले देखने के लिए। গৌৰীপুৰ অঞ্চল লুকাই গ'ল এটি জঘন্য ঘটনাৰ কাণ্ডই। নিজ পিতৃৰ দ্বাৰা ধৰ্ষণৰ বলি 14 বছৰীয়া কিশোৰী কন্যা। গৌৰীপুৰ থানাৰ অধীনস্থ আতানি উপ আৰক্ষী চকীৰ অন্তৰ্গত পিয়াজবাৰী প্ৰথম খণ্ড গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা। উল্লেখ্য নিশা 11 বজাৰ ঘটনা আতানি আৰক্ষীক নিশা খবৰ কৰাৰ পিছতো পুৱা 6 বজাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় যদিও মহিলা কনিষ্টবলবিহীন উপস্থিত হয় আতনি পৰিদৰ্শকগৰাকী। পিছে পুৰুষ আৰক্ষীৰ হতুৱাই কিশোৰীগৰাকী আৰু তেওঁৰ মাতৃৰ লগতে পাখণ্ড ব্যক্তি আৰু কিশোৰীগৰাকীৰ ককায়েকক থানালৈ নিয়ে। উক্ত পাখণ্ড ব্যক্তিগৰাকীক ৰাইজে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ দাবী জনাইছে। চৰকাৰৰ প্ৰশাসন বিভাগৰ বিষয়াসকলে ৰক্ষকেৰ ভক্ষক হৈছে, কাৰণ যে যোৱা ৰাতি 12:30 বজাত পুলিচক খবৰ দিয়াৰ পিছত পুলিচে ৰাতিপুৱা ইয়াত 6:30 মানত আহি পালে আৰু পুলিচে যিহেতু ইয়াতে ধৰ্ষণ হৈছে, ইয়াত প্ৰশাসনৰ মহিলা আৰক্ষী লগত লৈ আহিব লাগিছিলে, কিন্তু প্ৰশাসনে আমি ইয়াত দেখিলোঁ যে অকল মেলহে আহিছে, ফেমেল পুলিচ লৈ অহা নাই। গতিকে এই বিষয়ে প্ৰশাসনৰ ওপৰত আমাৰ সন্দেহ আছে যে ইমান জঘন্য ঘটনা ঘটাৰ পিছত, কাৰণ পুলিচে যিহেতু আইন কানুন গম পায় আৰু এইটো ৰাইজে ইনফৰ্মেশ্যন দিয়া সত্ত্বেও এখেতসকলে মহিলা আৰক্ষী কনিষ্টেবল লৈ অহা নাই। গৌৰীপুৰৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, নিউজ 8 নৰ্থ ইষ্ট।